নমস্কাৰ ওয়েলকাম টু দি পলিটিক্যাল ইনসাইডাৰ পলিটিক্যাল ইনসাইডাৰলৈ সকলোকে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যে আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান বিষয়ৰ এটা চেপ্টাৰ শীতল যুগত দক্ষিণ এছিয়া পঢ়ি আছো এই চেপ্টাৰটোৰ Part 1 ৰূপে এটা ভিডিও অলৰেডি আপলোড হৈ গৈছে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম যি সকল ছাত্ৰ-ছাত্ৰী ইতিয়ালৈকে সেই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা কাৰণ Part 1 না চালে Part 2 বুজি নাপাবা আহা এতিয়া আমি এই চেপ্টাৰটোত কি আছে চাও ছাত্ৰীসকল তোমালোকে আগৰ ভিডিওত পাকিস্তান আৰু বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি বা ব্যৱস্থাৰ সম্পৰ্কে বুজিলা এতিয়া আমি জানিম নেপালত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ সম্পৰ্কে নেপালখন আসলতে পূৰ্বতে হিন্দু ৰাজ্য আছিল আৰু পিছত সাংবিধানিক ৰাজতন্ত্ৰৰ তাত প্ৰচলন হৈছিল নেপালত যদিও সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন হৈছিল কিন্তু ইয়াৰ চৰকাৰখন সম্পূৰ্ণ ৰজাৰ নিয়ন্ত্ৰণাধীন আছিল তাৰ মানে নেপালত ৰজাৰ শাসন সম্পূৰ্ণৰূপে চলিছিল হে নেপালৰ জনসাধাৰণে ইয়াত দায়িত্বশীল চৰকাৰৰ প্ৰতিষ্ঠাৰ দাবী উত্থাপন কৰিছিল কিন্তু নেপালৰ ৰজাই তেওঁৰ সৈন্যবাহিনীৰ জৰিয়তে ইয়াৰ জনসাধাৰণক দমন কৰি ৰাখিছিল আৰু অধিক গণতন্ত্ৰ বিস্তাৰ কৰাৰ ক্ষেত্ৰত সন্মতি জনোৱা নাছিল দেখা গৈছিল যে যদিও নেপালত ৰজাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল কিন্তু সেই দেশৰ জনসাধাৰণে নেপালত সম্পূৰ্ণ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে জোৰদাৰ আন্দোলন আৰম্ভ কৰিছিল আৰু এই আন্দোলনৰ ফলশ্ৰুতি স্বৰূপে 1990 চনত নতুন গণতান্ত্ৰিক সংবিধান গ্ৰহণ কৰা হৈছিল কিন্তু এনেদৰে প্ৰতিষ্ঠা হোৱা গণতান্ত্ৰিক চৰকাৰৰ কাৰ্যকাল অতি ছুটি আছিল আৰু ৰজাৰ নিয়ন্ত্ৰণাধীন আছিল অৰ্থাৎ এই আন্দোলনৰ পাছত যেতিয়া 1990 চনত নতুন গণতান্ত্ৰিক সংবিধান গ্ৰহণ কৰা হৈছিল তাৰ পিছতো কিন্তু সম্পূৰ্ণৰূপে গণতন্ত্ৰ নেপালত প্ৰতিষ্ঠা কৰিব পৰা যোৱা নাছিল কাৰণ সামগ্ৰিকভাৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল ৰজাৰ হাতত তিনি সময়তে অৰ্থাৎ 19শ শতিকাত মাওবাদীসকলে নেপালৰ প্ৰায়বোৰ অঞ্চলতে অতি ক্ষিপ্ৰতাৰে ইয়াৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল এই মাওবাদীসকলে ৰজা আৰু শাসক গোষ্ঠীৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰিছিল ইয়াৰ ফলশ্ৰুতিত মাওবাদী গেৰিলা আৰু ৰজাৰ সৈন্যবাহিনীৰ মাজত সঘনে সংঘৰ্ষ আৰম্ভ হৈছিল নেপালত মাজে সময়ে ৰজাঘৰীয়া বাহিনী গণতন্ত্ৰবাদী আৰু মাওবাদীৰ মাজত ত্ৰিকোণীয় সংঘৰ্ষ হোৱাও দেখা পোৱা গৈছিল নেপালত ৰজাঘৰীয়া বাহিনী গণতন্ত্ৰবাদী আৰু মাওবাদীৰ মাজত ত্ৰিকোণীয় সংঘৰ্ষৰ বাবে 2002 চনত নেপালৰ ৰজাই সংসদৰ বিলুপ্তি ঘটাই তাত প্ৰচলিত থকা সীমিত গণতন্ত্ৰৰো অৱসান ঘটাইছিল তাৰ মানে যদিও 1990 পৰা 2002 চনলৈকে কিছু পৰিমাণে নেপালত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল হেতু সম্পূৰ্ণৰূপে 2002 চনত উঠাই লোৱা হ'ল কিন্তু তাৰ পাছতো নেপালৰ জনসাধাৰণে গণতন্ত্ৰৰ বাবে আন্দোলন এৰি নিদিলে যাৰ ফলত 2006 চনৰ এপ্ৰিল মাহত হোৱা গণতন্ত্ৰবাদীসকলৰ প্ৰবল গণ আন্দোলনৰ পৰিপ্ৰেক্ষিতত নেপালৰ ৰজাই পুনৰ প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা কৰিছিল এই গণ আন্দোলন আছিল সম্পূৰ্ণ অহিংসা আন্দোলন আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিল 7 দলীয় জোট যাক 7 পাৰ্টি এলায়েন্স বুলি কোৱা হয় আৰু মাওবাদী তথা সামাজিক সক্ৰিয়বাদী সকলে দৰে নেপালত পুনৰ 2006 চনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা চলিছিল নেপালত যদিও প্ৰতিনিধিত্বমূলক সদনৰ ব্যৱস্থা কৰা হৈছিল তথাপি ইয়াত পূৰ্ণ গণতন্ত্ৰৰ প্ৰতিষ্ঠা হোৱা নাছিল নেপালত এটা ঐতিহাসিক ঘটনা ঘটিছিল যে নেপালৰ বাবে এখন সংবিধান যুগুত কৰাৰ কাৰণে এখন সংবিধান সভাৰ গঠন কৰা হৈছিল 2007 চনৰ 23 ডিসেম্বৰ তাৰিখে হোৱা চুক্তি অনুসৰি নেপালত সম্পূৰ্ণভাৱে ৰাজতন্ত্ৰৰ অৱসান ঘটাই যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছিল 2008 চনৰ এপ্ৰিল মাহত হোৱা সংবিধান সভাৰ নিৰ্বাচনত নেপালৰ সাম্যবাদী দলে বিপুল ভোটত জয়লাভ কৰি নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাই 2008 চনৰ মে মাহৰ পৰা নেপালত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল
অৱশ্যে বিভিন্ন বিতৰ্কৰ পাছত 2015 চনৰ 20 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ৰাম বৰণ যাদৱে দ্বিতীয়খন সংবিধান সভাত নেপালৰ বাবে নতুন সংবিধানৰ ঘোষণা কৰে। নতুন সংবিধানখনে নেপালক এখন যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। সংবিধানৰ আনুষ্ঠানিক ঘোষণাৰ পাছত সংবিধান সভা সংসদলৈ পৰিণত কৰা হয়। এনেদৰে বিভিন্ন পৰিস্থিতিৰ মাজেৰে নেপাল ৰজাৰ শাসনৰ পৰা মুক্ত হৈছিল আৰু 2015 চনত সম্পূৰ্ণৰূপে নেপালক এখন যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, ভাৰত আৰু নেপালৰ মাজত এক বিশেষ সম্পৰ্ক আছে। এতিয়া আমি সেই সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম। 1950 চনত ভাৰত আৰু নেপালৰ নেতৃবৃন্দৰ মাজত শান্তি আৰু বন্ধুত্বৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়ো দেশৰ জনসাধাৰণে দুয়োখন দেশলৈ কোনো ধৰণৰ পাৰপত্ৰ, ভিজা বা অনুমতি পত্ৰ নোহোৱাকৈ ভ্ৰমণ আৰু কাম কৰাৰ বাবে অহা-যোৱা কৰিব পাৰে। ইয়াৰোপৰি ভাৰতীয় টকা নেপালত চলে আৰু নেপালৰ টকা ভাৰততো চলে। অৰ্থাৎ দুয়োখন ৰাষ্ট্ৰৰ মানুহে ইখন ৰাষ্ট্ৰৰ পৰা সিখন ৰাষ্ট্ৰলৈ যাওঁতে কোনো টকাৰ পৰিৱৰ্তন কৰিব নালাগে। এনেকুৱা ব্যৱস্থাৰ ফলস্বৰূপে দুয়োখন দেশৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি জানিম শ্ৰীলংকাত জাতিগত সংঘৰ্ষ আৰু গণতন্ত্ৰৰ সম্পৰ্কে। ভাৰতৰ দৰে শ্ৰীলংকাও ব্ৰিটিছৰ অধীনত আছিল। শ্ৰীলংকা ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ পৰা 1948 চনত মুক্তি লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই শ্ৰীলংকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। যদিও শ্ৰীলংকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল, কিন্তু শ্ৰীলংকাত প্ৰায় জাতিগত সংঘৰ্ষ দেখা পোৱা গৈছিল। ইয়াৰ বাবে শ্ৰীলংকাত সম্পূৰ্ণ শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনত দেখিছা যে 74.9% সিংহলী সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোক শ্ৰীলংকাত বসবাস কৰে আৰু এওঁলোকৰ দ্বাৰাই শ্ৰীলংকাৰ ৰাজনীতিও নিয়ন্ত্ৰিত হৈ আছিল। এইখিনিতে মন কৰিবলগীয়া বিষয়টো হ'ল যে শ্ৰীলংকাই স্বাধীনতা অৰ্জন কৰাৰ আগৰে পৰাই ভাৰতবৰ্ষৰ পৰা তামিল লোকৰ শ্ৰীলংকালৈ প্ৰব্ৰজিত হৈ তাত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল আৰু বৰ্তমানলৈকে এই প্ৰব্ৰজন চলি আছে। সেয়েহে স্ক্ৰীনত যদি তোমালোকে চোৱা তেনেহলে দেখা পাবা যে প্ৰায় 4.2% লোক ইণ্ডিয়ান তামিল বা ভাৰতীয় তামিল শ্ৰীলংকাত বসবাস কৰি আছে। এনে পৰিস্থিতিত শ্ৰীলংকাৰ সিংহলী গোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ চিন্তা কৰিছিল আৰু তেওঁলোকৰ মনত ভয় তথা আশংকাই দেখা দিছিল। সিংহলী জাতীয়তাবাদীসকলৰ মতে শ্ৰীলংকা হ'ল সিংহলী গোষ্ঠীৰ আৰু ইয়াত তামিল লোকসকলক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা উচিত নহয়। শ্ৰীলংকাত বসবাস কৰা তামিল লোকসকলৰ প্ৰতি কৰা অৱহেলাই তাত উগ্ৰ তামিল জাতীয়তাবাদৰ সৃষ্টি কৰিলে। ইয়াৰ ফলত 1983 চনৰ পিছৰ পৰা লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম সংক্ষেপত LTTE নামৰ এটা উগ্ৰপন্থী সংগঠনে শ্ৰীলংকাৰ সৈন্যবাহিনীৰ সৈতে সশস্ত্ৰ সংঘৰ্ষত লিপ্ত হৈছিল আৰু তামিলসকলৰ বাবে শ্ৰীলংকাত এখন পৃথক ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল। LTTE শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। তাৰ মানে যিসকল তামিল লোক ভাৰতীয় আছিল আৰু তেওঁলোকে শ্ৰীলংকাত স্থায়ীভাৱে বসবাস কৰি আছিল, তেওঁলোকৰ মনত জাতীয়তাবাদৰ ভাৱধাৰা জাগ্ৰত হৈছিল আৰু এই জাতীয়তাবাদে উগ্ৰ জাতীয়তাবাদলৈ পৰিৱৰ্তন হৈছিল, যাৰ ফলত লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম নামৰ এই উগ্ৰপন্থী গোটে শ্ৰীলংকাৰ সৈন্যবাহিনীৰ সৈতে যুদ্ধ কৰিছিল বা সশস্ত্ৰ সংঘৰ্ষত লিপ্ত হৈছিল। তাৰ মানে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল। এনেদৰে শ্ৰীলংকাত এখন পৃথক তামিল ৰাষ্ট্ৰৰ দাবী ইণ্ডিয়ান তামিল বা ভাৰতীয় তামিলসকলে কৰিছিল। এই জাতিগত সংঘৰ্ষৰ মূল আছিল শ্ৰীলংকাৰ চৰকাৰে তামিল লোকসকলৰ প্ৰতি কৰা বৈষম্যমূলক নীতি। কাৰণ শ্ৰীলংকাৰ চৰকাৰেও এইটো বিচৰা নাছিল যে ভাৰতীয় মূলৰ পৰা যোৱা তামিলসকল শ্ৰীলংকাত বসবাস কৰক।
সেয়েহে এই তামিল লোকসকলে ভাৰত চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যাতে ভাৰত চৰকাৰে শ্ৰীলংকাৰ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰি এই বৈষম্যমূলক নীতি নোহোৱা কৰে। ভাৰত চৰকাৰেও সময়ে সময়ে শ্ৰীলংকাৰ চৰকাৰৰ লগত তামিলসকলৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। আৰু 1987 চনত এই বিষয়ত পোনপটীয়াকৈ জড়িত হৈ ভাৰত চৰকাৰে শ্ৰীলংকা চৰকাৰৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰি তামিল সমস্যাৰ সমাধানৰ বাবে ভাৰতীয় শান্তি ৰক্ষা বাহিনী বা ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ সংক্ষেপে IPKF শ্ৰীলংকালৈ প্ৰেৰণ কৰিছিল। ভাৰতীয় সৈন্যসকলক যদিও তামিল সমস্যা সমাধানৰ বাবে শ্ৰীলংকালৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু ভাৰতীয় সৈন্যৰ সৈতে LTTEৰ সংঘৰ্ষ হৈছিল। তদুপৰি শ্ৰীলংকাত ভাৰতীয় সৈন্যৰ উপস্থিতি শ্ৰীলংকাবাসীয়ে সহজভাৱে ল'ব পৰা নাছিল। তেওঁলোকৰ মতে তামিল সমস্যাটো শ্ৰীলংকাৰ আভ্যন্তৰীণ সমস্যা, গতিকে ইয়াত ভাৰতে হস্তক্ষেপ কৰা উচিত নহয়। ইয়াৰ বাবে 1989 চনত ভাৰতীয় সৈন্যসকলে উদ্দেশ্য সফল নকৰাকৈ স্বদেশলৈ ঘূৰি আহিছিল। শ্ৰীলংকাত 1983 চনৰ পৰা 2009 চনলৈকে LTTEয়ে চৰকাৰৰ বিৰুদ্ধে গৃহযুদ্ধ ঘোষণা কৰি ৰাষ্ট্ৰখনৰ উত্তৰ আৰু পূব অঞ্চলক সুকীয়া তামিল ৰাষ্ট্ৰ গঠনৰ প্ৰচেষ্টা চলাইছিল। LTTEৰ নেতা ভেলুপিল্লাই প্ৰভাকৰণ আৰু আন শীৰ্ষস্থানীয় নেতাসকলৰ শ্ৰীলংকাৰ সৈন্যবাহিনীৰ হাতত মৃত্যু হোৱাত আৰু LTTE সংঘৰ্ষত পৰাস্ত হোৱাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে 2009 চনৰ 19 মে তাৰিখে শ্ৰীলংকাৰ পৰা সন্ত্ৰাসবাদৰ সমস্যা সম্পূৰ্ণভাৱে নোহোৱা বুলি ঘোষণা কৰে। এনেদৰে শ্ৰীলংকাত অত বছৰ ধৰি চলি থকা সিংহলী গোষ্ঠী আৰু ভাৰতীয় তামিলৰ মাজৰ সংঘৰ্ষৰ অন্ত পৰে। কিন্তু ইমানৰ পাছতো শ্ৰীলংকাত শান্তিপূৰ্ণ অৱস্থাৰ সৃষ্টি হৈছে বুলি ক'ব নোৱাৰি, কিয়নো 2018 চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠ বৌদ্ধ ধৰ্মাৱলম্বী আৰু সংখ্যালঘিষ্ঠ ইছলাম ধৰ্মাৱলম্বীৰ মাজত হোৱা হিংসাত্মক ঘটনাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া পৰিস্থিতিও শ্ৰীলংকাত সৃষ্টি হৈছিল। অৱশ্যে শ্ৰীলংকাত যদিও শান্তি সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা হোৱা নাই বুলি ক'ব পাৰি, কিন্তু ইমান সমস্যাৰ মাজতো শ্ৰীলংকাত যথেষ্ট উন্নতিও হোৱা দেখা পোৱা গৈছে। ইয়াৰ অৰ্থনৈতিক প্ৰগতিত বাধাৰ সৃষ্টি কোনো ধৰণৰ সমস্যাই কৰিব পৰা নাই। শ্ৰীলংকা হ'ল দক্ষিণ এছিয়া মণ্ডলৰ প্ৰথম ৰাষ্ট্ৰ যিয়ে জন্ম নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কৃতকাৰ্য হৈছিল আৰু ইয়াৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীলংকাত আভ্যন্তৰীণ কণ্ডল থকা সত্ত্বেও ইয়াত গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা বাহল ৰাখিবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীসকল, মই আশা কৰিছো যে তোমালোকে এতিয়া ভালদৰে শ্ৰীলংকাৰ ৰাজনৈতিক অৱস্থাৰ সম্পৰ্কে বুজি পাইছা। এতিয়া আমি পঢ়িম ভূটান সম্পৰ্কে। ভূটানত বৰ্তমানো ৰাজতন্ত্ৰ প্ৰচলিত আছে, যদিও ইয়াত ৰাজতন্ত্ৰৰ লগতে বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থা প্ৰচলিত আছে। ভূটান যিহেতু ভাৰতৰ একেবাৰে চুবুৰীয়া ৰাষ্ট্ৰ, সেয়েহে ভাৰতে ভূটানৰ সৈতে অতি সুসম্পৰ্ক বজাই ৰাখিছে। ভাৰত আৰু ভূটান চৰকাৰৰ মাজত কোনো উল্লেখযোগ্য বিবাদ নাই। ভাৰতৰ উত্তৰ পূব অঞ্চলৰ গেৰিলা আৰু সন্ত্ৰাসবাদীসকলক ভূটানৰ ৰজাই তেওঁলোকৰ ৰাষ্ট্ৰৰ পৰা উচ্ছেদ কৰাত ভাৰত চৰকাৰে সন্তুষ্টি প্ৰকাশ কৰিছিল। ভাৰত চৰকাৰে ভূটানক বিভিন্ন ক্ষেত্ৰত সহায় কৰা পৰিলক্ষিত হৈছে। ভাৰত চৰকাৰে ভূটানৰ বৃহৎ বিদ্যুৎ প্ৰকল্পবোৰতো জড়িত হৈ আছে আৰু ভূটানৰ উন্নতিকল্পে বুজন পৰিমাণৰ আৰ্থিক সহায় ভাৰত চৰকাৰে ভূটানক আগবঢ়াই আহিছে। এনেদৰে ভাৰত আৰু ভূটানৰ মাজত এক সুসম্পৰ্ক প্ৰতিষ্ঠিত হৈছে। ভূটানৰ দৰে দক্ষিণ এছিয়াৰ আন এখন অতি সৰু ৰাষ্ট্ৰ হ'ল মালদ্বীপ। মালদ্বীপত চুলতানৰ শাসন ব্যৱস্থা আছিল, কিন্তু 1968 চনত ইয়াৰ পৰিৱৰ্তন ঘটাই ৰাষ্ট্ৰপতীয় চৰকাৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্যে 2005 চনলৈকে মালদ্বীপত মাত্ৰ এটা ৰাজনৈতিক দল, মালদ্বীপীয় গণতান্ত্ৰিক দলে আধিপত্য বিস্তাৰ কৰি আছিল। পিছে 2005 চনৰ জুন মাহত ইয়াৰ সংসদে সৰ্বসন্মতিক্ৰমে বহুদলীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। ইয়াৰ জৰিয়তে বিৰোধী দলসমূহক আইনসংগত মৰ্যাদা প্ৰদান কৰি মালদ্বীপত গণতন্ত্ৰক শক্তিশালী কৰা হয়। ভাৰতে মালদ্বীপৰ সৈতে অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে।
1988 চনত যেতিয়া শ্ৰীলংকাৰ কিছুমান তামিল ভেৰুনীয়া সৈন্যই মালদ্বীপক আক্ৰমণ কৰিছিল তেতিয়া মালদ্বীপ চৰকাৰে ভাৰত চৰকাৰৰ সহায় বিচাৰিছিল ভাৰত চৰকাৰে মালদ্বীপলৈ ভাৰতীয় নৌসেনা আৰু বায়ুসেনা গঠিত এটা দল প্ৰেৰণ কৰিছিল এই সামৰিক বাহিনীয়ে অতি কম সময়ৰ ভিতৰতে মালদ্বীপক ৰক্ষা কৰি ইয়াৰ অৰ্থনৈতিক উন্নয়ন আৰু পৰ্যটনৰ বিকাশত সহায় কৰিছিল এইদৰে ভাৰতে মালদ্বীপক বিপদৰ সময়ত সহায় কৰিছিল গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা যে ভাৰতে ইয়াৰ ওচৰ চুবুৰীয়া দেশসমূহৰ লগত এক সুসম্পৰ্ক বজাই ৰাখে এতিয়া আমি এই চেপ্টাৰটোৰ আন এটা ইম্পৰ্টেন্ট টপিক সম্পৰ্কে আলোচনা কৰিম সেইটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত ইয়াৰ ওপৰত বিভিন্ন সময়ত কোৱেশ্চন আহি থকা দেখা পোৱা যায় কোৱেশ্চনটো হ'ব পাৰে এনে ধৰণৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ চাৰিটা ক্ষেত্ৰ উল্লেখ কৰা তোমালোকে উত্তৰত এনে ধৰণে লিখিব লাগিব ভাৰত আৰু পাকিস্তান স্বাধীনোত্তৰ কালৰ পৰাই সংঘাতত লিপ্ত হৈ আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ চাৰিটা প্ৰধান ক্ষেত্ৰ হ'ল প্ৰথমটো কাশ্মীৰ সমস্যা ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ অন্যতম কাৰণ হৈছে কাশ্মীৰ ভাৰতৰ বাবে কাশ্মীৰ হৈছে অখণ্ড অংশ আনহাতে পাকিস্তানৰ বাবে কাশ্মীৰ হৈছে বিতৰ্কযুক্ত অঞ্চল ভাৰত আৰু পাকিস্তানৰ মাজত 1947, 1948 আৰু 1965 চনৰ যুদ্ধয়ো এই বিবাদ বা সমস্যাসমূহ সমাধান কৰিব পৰা নাই 1971 চনত হোৱা যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতবৰ্ষই জয়লাভ কৰিছিল যদিও কাশ্মীৰ সমস্যা সমাধান হোৱা নাই ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া আন এটা সমস্যা হ'ল সিন্ধু নদীৰ পানীৰ ভাগ বিতৰণ কৰাক লৈ হোৱা সমস্যা ভাৰত আৰু পাকিস্তানৰ মাজত পানীৰ ভাগ বিতৰণক লৈ বিবাদৰ সূত্ৰপাত ঘটি আহিছে সিন্ধু নদীৰ পানীৰ ভাগ বিতৰণক লৈ 1960 চনত সিন্ধু জল চুক্তি দুয়োখন দেশৰ মাজত সম্পাদন কৰা হয় পিছে তাৰ পিছতো দুয়োখন দেশৰ মাজত এতিয়াও বিবাদ চলি থকা দেখা যায় ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ তৃতীয়টো কাৰণ হ'ল ভাৰত বিৰোধী সংগ্ৰামশীল দলৰ প্ৰতি পাকিস্তানৰ সহায় পাকিস্তানে কাশ্মীৰত থকা ভাৰত বিৰোধী সংগ্ৰামশীল দলসমূহক অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ ধন তথা সংৰক্ষণৰ দ্বাৰা সহায় কৰি আহিছে পাকিস্তানে কাশ্মীৰত থকা খালিস্তানী দলক 1985 পৰা 1995 লৈ অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰি সহায় কৰিছিল ইয়াৰ গুপ্তচৰ সংস্থা যেনে ISI উত্তৰ পূব ভাৰতৰ বিভিন্ন ভাৰত বিৰোধী অভিযানত জড়িত আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ অন্যতম কাৰণ হ'ল অস্ত্ৰ অৰ্জন আৰু পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতা 1998 চনত ভাৰতবৰ্ষই পোখৰাণ-2 নামৰ আণৱিক বোমা বিস্ফোৰণ কৰে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানেও কেইদিনমানৰ পাছত সাগাই পাহাৰত আণৱিক পৰীক্ষা সম্পন্ন কৰে এনেদৰে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আমি আলোচনা কৰা সংঘাতৰ এই চাৰিটা কাৰণৰ বাহিৰেও ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত প্ৰভাৱ পেলোৱা অন্যান্য কিছুমান দিশো আছে সেই সমূহৰ ভিতৰত অন্যতম হ'ল ভাৰতৰ বায়ুসেনাৰ ঘাটিত 2016 চনৰ জানুৱাৰী মাহত হোৱা আক্ৰমণৰ ফলত ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্ক উৎসাহদায়ক হৈ থকা নাছিল সকলো ক্ষেত্ৰতে এই দুয়োখন দেশৰ মাজত বাৰ্তালাপ বন্ধ কৰি দিয়া হৈছিল আকৌ 2016 চনৰ মাজভাগত কাশ্মীৰত দেখা দিয়া অসন্তোষজনক আৰু পৰিৱৰ্তনশীল পৰিস্থিতিয়ে ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্কৰ আৰু অৱনতি ঘটায় পাকিস্তানে সন্ত্ৰাসবাদীসকলক শ্বহীদ কৰা বুলি কৰা ঘোষণাই কাশ্মীৰৰ অশান্তিৰ ক্ষেত্ৰত আৰু অধিক ইন্ধন যোগাইছিল বুলি ভাৰতে অভিযোগ উত্থাপন কৰিছিল একেদৰে 2016 চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তানৰ এটা সংগঠনে উৰি সেনাবাহিনীৰ ঘাটিত চলোৱা আক্ৰমণৰ ফলত 19 গৰাকী ভাৰতীয় সেনাৰ মৃত্যু হৈছিল ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় সেনাবাহিনীয়েও পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাস নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে LOCৰ চাৰিওদিশে সাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰিছিল শেহতীয়াভাৱে 2019 বৰ্ষৰ জানুৱাৰী মাহৰ শেষত কাশ্মীৰৰ পুলৱামা নামৰ ঠাইত ভাৰতীয় সেনা CRPFৰ চলন্ত গাড়ীত এক আত্মঘাতী বোমাৰুৱে আক্ৰমণ চলায় যাৰ ফলত 44 জন ভাৰতীয় সেনাৰ মৃত্যু হয়
ফলত ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু ক্ষেত্ৰত অৱনমিত হয়। ভাৰত পাকিস্তানৰ সম্পৰ্কৰ ক্ষেত্ৰত অতীতৰে পৰা বিভিন্ন দিশত ধনাত্মক উদ্যোগো গ্ৰহণ কৰা হৈছিল, যেনে দিল্লী লাহোৰ বাছ সেৱাৰ আৰম্ভ কৰাৰ বাবে 1990 চনত ভাৰত পাকিস্তানৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল। 2001 চনৰ জুলাই মাহত ভাৰত পাকিস্তানৰ মাজত আন এখন ঐতিহাসিক চুক্তি আগ্ৰা সন্মিলন স্বাক্ষৰ কৰা হৈছিল। 2004 চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 12 সংখ্যক সাৰ্ক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে আৰু 2005 চনৰ এপ্ৰিল মাহৰ পৰা শ্ৰীনগৰ আৰু মুজাফৰবাদলৈ বাছ সেৱা আৰম্ভ হৈছিল। যদিও ভাৰত আৰু পাকিস্তানে বিভিন্ন ধনাত্মক উদ্যোগ হাতত লৈছে, কিন্তু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আজিও সন্তোষজনক নহয়। এতিয়া আমি ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতা আৰু সংঘাতৰ দিশসমূহ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতাৰ সম্পৰ্কে। বাংলাদেশ স্বাধীনতা লাভ কৰাৰ দিনৰ পৰাই ভাৰতৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলি আছে। বাংলাদেশ আৰু ভাৰতৰ মাজৰ সহযোগিতাৰ প্ৰথমটো দিশ হ'ল দুয়োখন দেশে শান্তি আৰু সমন্বয় স্থাপনৰ জৰিয়তে অৰ্থনৈতিক, বিত্তীয়, বেহা-বেপাৰ, পৰিবহণ, যোগাযোগ আদি দিশসমূহত উন্নতি সাধন কৰাৰ বাবে একমত। দ্বিতীয়তে, বাংলাদেশ ভাৰতৰ পূবৰ পিনে চোৱা নীতিৰ এটা অংশ, যিয়ে ম্যানমাৰৰ জৰিয়তে দক্ষিণ এছিয়াক সংযোগ কৰিব বিচাৰে। তৃতীয়তে, উগ্ৰপন্থী আৰু অবাঞ্ছনীয় কাৰ্যকলাপ উৎঘাটন কৰাত বাংলাদেশ আৰু ভাৰত দুয়োখন দেশেই একমত। এনেদৰে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা স্থাপন হৈছে। ভাৰত আৰু বাংলাদেশে যদিও বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু সুসম্পৰ্ক ৰক্ষা কৰি চলি আছে, তাৰ মাজতো এই ৰাষ্ট্ৰ দুখনৰ মাজত কেতবোৰ বিষয়ত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। প্ৰথমটো হ'ল বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীক বাংলাদেশ চৰকাৰে মানি নোলোৱাৰ বাবে ভাৰত চৰকাৰ সন্তুষ্ট নহয়। দ্বিতীয়টো হ'ল গংগা আৰু ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ভাগ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ সৃষ্টি হয়। তৃতীয়টো, ভাৰতীয় সেনাবাহিনীক বাংলাদেশৰ মাজেৰে ভাৰতৰ উত্তৰ-পূব অঞ্চললৈ প্ৰৱেশ কৰাত বাধা প্ৰদান। এনেদৰে ভাৰত আৰু বাংলাদেশ এই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত কিছু ক্ষেত্ৰত সহযোগিতা আৰু কিছু ক্ষেত্ৰত সংঘাত দেখা পোৱা যায়। এইখিনিতে তোমালোকৰ বাবে আন এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে আঞ্চলিক সহযোগিতামূলক সংগঠন হিচাপে সাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতাসমূহ আলোচনা কৰা। আৰু এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিম। বহু বিৰোধ থকা সত্ত্বেও দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে নিজৰ মাজত সহযোগিতা আৰু বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দক্ষিণ এছিয়াৰ দেশসমূহৰ প্ৰচেষ্টাত দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা গঢ় লৈ উঠে। 1985 চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত 7খন দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰক লৈ সাৰ্ক গঠন কৰা হয়। এই দেশবোৰ হ'ল বাংলাদেশ, ভাৰত, মালদ্বীপ, ভূটান, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। অৱশ্যে 2007 চনত আফগানিস্তানে যোগদান কৰাৰ পাছত সাৰ্কৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা 8খন হৈছে। এই সংস্থাটোৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত। সাৰ্কৰ উদ্দেশ্যসমূহ হ'ল দক্ষিণ এছিয়াৰ লোকসকলৰ কল্যাণ সাধন কৰা, জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰা, সামূহিক আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰা, পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা, আন আন দেশৰ সৈতে সহযোগিতা স্থাপন কৰা। 2004 চনত পাকিস্তানৰ ইছলামাবাদত সাৰ্কৰ দ্বাদশ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে সাফতা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফলত 2006 চনৰ 1 জানুৱাৰীৰ পৰা সাফতা বা দক্ষিণ এছীয় মুক্ত বাণিজ্য ক্ষেত্ৰ কাৰ্যকৰী হয়। সাফতা গঠনৰ মূল উদ্দেশ্য হ'ল দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাণিজ্যিক আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ব্যৱস্থা কৰা। সাফতাৰ নীতিসমূহ হ'ল মুক্ত বাণিজ্যৰ জৰিয়তে
দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বাণিজ্যিক কৰ 20% হ্ৰাস কৰা 2015 চনৰ ভিতৰত সকলো বাধা আঁতৰাই অঞ্চলটোক মুক্ত বাণিজ্য ক্ষেত্ৰ হিচাপে গঢ় দিয়া তাৰ উপৰি মুক্ত বাণিজ্যৰ বাবে সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ আৰু সদস্য ৰাষ্ট্ৰক সমান সুবিধা প্ৰদান কৰা এতিয়া আমি চাম সাৰ্কৰ সীমাবদ্ধতাৰ সম্পৰ্কে প্ৰথমটো হ'ল দক্ষিণ এছিয়াৰ দেশসমূহৰ আভ্যন্তৰীণ ক্ষেত্ৰসমূহত আমেৰিকা আৰু বিশেষকৈ চীনৰ হস্তক্ষেপে সাৰ্কৰ বাবে অচল অৱস্থাৰ সৃষ্টি কৰিছে দ্বিতীয়টো সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা সম্পদ আৰু বাণিজ্যৰ বৈষম্যই সাৰ্কৰ অগ্ৰগতিত বাধা প্ৰদান কৰিছে তৃতীয়টো বহু সংখ্যক সাৰ্কৰ সদস্য ৰাষ্ট্ৰ দুখীয়া এই দেশসমূহে আৰ্থিক অভাৱৰ ফলত স্বপৰ্যাপ্ততা আহৰণ কৰিব পৰা নাই আনহাতে চতুৰ্থতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত সাৰ্কৰ দেশসমূহৰ মাজত অবিশ্বাস সন্দেহ আৰু মতানৈক্য দেখা যায় এনেবোৰ সীমাবদ্ধতাৰ বাবে সাৰ্কে মূল লক্ষ্যত উপনীত হোৱাত বাধাপ্ৰাপ্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল শীতল যুদ্ধৰ যুগত দক্ষিণ এছিয়া এই চেপ্টাৰটোৰ ইমানখিনিয়ে আছিল আশা কৰিছো তোমালোকে চেপ্টাৰটোৰ অন্তৰ্গত বিভিন্ন ইম্পৰ্টেন্ট বিষয়সমূহ ভালদৰে বুজি পাইছা এনেদৰে ৰাজনীতি বিজ্ঞান তথা অন্যান্য বিষয়ত নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চাই থাকিবা পলিটিকেল ইনসাইডাৰ আজিলৈ এৰিছো ধন্যবাদ